সম্মানীয় মিডিয়া বন্ধুসকল, আমি কাৰ্বি আংলং ভোজপুৰী সমাজ হয় যোৱাকালি খেৰণী যিখিনি ঘটনা হৈছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাওঁ আৰু যিসকল দুষ্কৃতিকাৰী এই ঘটনাত লিপ্ত হৈ আছে তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সকলোকে অনুৰোধ জনাওঁ যে ইতিমধ্যে আমি গম পাইছোঁ 25জনকে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ লগতে যিখিনি দল সংগঠন বা ইণ্ডিভিজুৱেল দুষ্কৃতিকাৰী এই ঘটনাত প্ৰটেষ্ট কৰি অহা SDC কেছৰ সদস্যসকলৰ ওপৰত আক্ৰমণ চলাইছে, তেওঁলোকক কোনোৰূপে আমি ছাপোৰ্ট নকৰোঁ, কোনোৰূপে মাফ নকৰোঁ আৰু তেওঁলোকে শাস্তি পাব লাগে সেইটোৱে আমি লগতে আমি যিসকল দল সংগঠন আজি প্ৰটেষ্ট কৰিছে তেওঁলোকক এটা অনুৰোধ জনাওঁ যে শান্তি সম্প্ৰীতি বনাই ৰাখে যেন। আৰু যিহেতু পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা চলি আছে, যান বাহনৰ যিখিনি বন্ধ হৈছে, ষ্টুডেণ্ট কমিউনিটি যিখিনি কষ্ট পাইছে সেইবাবে তেওঁলোকক অনুৰোধ জনাওঁ যে পৰীক্ষা দিব আহি আছে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কোনো ধৰণে কষ্ট নাপায় আৰু বজাৰত বা যিখিনি ঠাইত যিখিনি অপ্ৰীতিক ঘটনা হৈ আছে সেইটো যাতে নহয়। আমি সকলো দল সংগঠনক আমাৰ কাৰ্বি আংলং ভোজপুৰী সমাজৰ সহযোগ জনাওঁ। আমি সহযোগ কৰিম, কোনো ধৰণে সহযোগ যি ধৰণে সহযোগ আমি কৰিম যাতে কোনো অপৰাধী দুষ্কৃতিকাৰী বাচি নাযায়। লগতে খেৰণীৰ সকলো লগত বা কাৰ্বি আংলং সমগ্ৰ ৰাজ্যক আমি আহ্বান জনাওঁ যে শান্তি সম্প্ৰীতি বনাই ৰাখক। কাৰ্বি আংলঙত বহুত দিন মূৰত আমি শান্তি দেখা পাইছোঁ, এই শান্তিটো যাতে আকৌ ব্যাহত নহয়। তেখেতসকলৰ দুটা দাবী আছে। এটা হ'ল যি ইতিমধ্যে আপুনি ক'লে যে এটা হৈ গ'ল সেইখিনি বাকীখিনিক এৰেষ্ট কৰিব লাগে যিখিনি দুষ্কৃতি আছিল, আৰু এটা হ'ল যে এভিকশ্যনৰ কথা ক'লে, সেইটো বিষয়ে আপোনালোকে কি ক'ব? আজি আমাৰ KSC আৰু ভোজপুৰী সমাজ আৰু বিভিন্ন দল সংগঠন লৈ DC অফিচত এটা মিটিং হৈছিল। DC মেমে নিজেই কৈছে, মানে আমাৰ উপায়ুক্ত, যে আমাৰ মিটিঙতে এটা আলোচনা হৈছে যে যিহেতু PGR এভিকশ্যনটো কৰিব লাগে পৰ্যাবৰণ বচাই ৰখাৰ কাৰণে বহুত দৰকাৰ, কিন্তু একেদিনেতো এভিকশ্যন কৰা সম্ভৱ নহয় আৰু যিসকল লোকক এভিকশ্যন কৰা হ'ব তেওঁলোকক কিবা এটা অল্টাৰনেটিভ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো অলপ টাইম লাগিব আৰু সেইটো এটা ডিউ প্ৰচেছ দিহে হ'ব। যদি যিসকল তাত বসবাস কৰি আছে তেওঁলোকক যদি কিবা এটা অল্টাৰনেটিভ আমি ছাপোৰ্ট কৰোঁ। মানে অসম ভোজপুৰী সমাজে এতিয়া মানে এভিকশ্যনটো বৰ্তমান মানে কৰিলেও ছাপোৰ্ট কৰিব, যদিহে তেওঁলোকক যিসকল তাত বসবাস কৰা আছে, স্কুল আছে, এইবিলাক তেওঁলোকে এটা অল্টাৰনেটিভ ৰিহেবিলিটেশ্যনৰ কিবা কৰি দিয়ে আমি সহযোগ কৰি আমি ছাপোৰ্ট কৰিম। দুষ্কৃতিৰ ওপৰত কি একশ্যন ল'ব লাগে? যি ধৰণে আইনমতে যি ধৰণে একশ্যন ল'ব লগা হয় সেইটো গোটেই ল'ব লাগে। সেয়াত আপোনালোকে ছাপোৰ্ট কৰিব? নিশ্চিত আমি কৰিছোঁ। দুষ্কৃতিকাৰীক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু দুষ্কৃতিকাৰী শাস্তি পাব লাগে।